ডবকাত পুনৰবাৰ শিশুৰ নিৰুদ্দেশে এক চাঞ্চল্যকৰ সৃষ্টি কৰি তুলিছে। ডবকাৰ মিকি ৰাতি গাঁও এম ই স্কুলৰ ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰ শ্বাৰুফ আলম যোৱা বুধবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে। শ্বাৰুফ আলমৰ পিতৃৰ নাম হৈছে মঈউদ্দিন। শ্বাৰুফ আলম নামৰ শিশুজনে বুধবাৰে স্কুললৈ গৈছিল যদিও সম্পূৰ্ণ পিৰিয়ড নকৰাকৈ ঘৰলৈ উভতি আহিবলৈ লয় আৰু স্কুললৈ ঘূৰি আহাতেই আধা বাটৰ পৰা তেওঁ নিৰুদ্দেশ হয়। কালি ল'ৰাটো 9টা বজাত স্কুলত গ'ল। স্কুলতো ইয়াৰ ঘৰৰ পৰা খাই বৈ 9টা বজাত স্কুলত গৈছে। কালিৰ ডেটটো আছিলে 13 তাৰিখ, বাৰ আছিলে বুধবাৰ। পিছত সি স্কুলত গৈ এটা পিৰিয়ড কৰিছে। কৰাৰ পিছত সিহঁতক ভাত দিছে বোলে, স্কুলত ভাত খালে সিহঁতে। ভাত খোৱাৰ পিছত ল'ৰাটো বোলে স্কুলৰ পৰা গুচি গ'ল। আজি স্কুলত গৈছে, কালিৰ পৰাতো ল'ৰাটো নাই তাত। 3টা বজাৰ পিছত সিহঁতে ল'ৰাটো পোৱা নাই। মাকে চাৰিওফালে বিচাৰিছে, ল'ৰাটো পোৱা নাই। এতিয়া পোৱা নাই পিছত সিহঁত চাৰিওফালে বিচাৰিলে আৰু যিমান আলহী আছিলে সিহঁতৰ চব ঘৰটো বিচাৰিতো পোৱা নাই। তাত নোপোৱাৰ কাৰণে ৰাতি ষ্টেচনতো গৈছে। বৰ্তমানলৈকে কোনো ধৰণৰ সঠিক সন্ধান উলিয়াব পৰা নাই ভুক্তভোগী পৰিয়ালটোৱে। কিন্তু আজি হঠাৎ 7578051585 এই নম্বৰৰ পৰা ফোন কৰি শ্বাৰুফ আলমৰ মাতৃৰ লগত কথা পাতিবলৈ দিয়ে আৰু তেতিয়া শিশুজনে ডিমাপুৰত আছে বুলি জানিবলৈ দিয়ে। কিন্তু এই নম্বৰটো ট্ৰু কলাৰত মধ্যপ্ৰদেশৰ বুলিহে জানিব পৰা গৈছে। এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ ডবকাতেই চাঞ্চল্যকৰ সৃষ্টি হৈ পৰিছে। এই ঘটনাৰ সন্দৰ্ভত শ্বাৰুফ আলমৰ পৰিয়ালৰ লোকে ডবকাৰ থানাত এটি গোচৰ ৰুজু কৰাৰ লগতে নিৰুদ্দেশ হোৱা শিশুটিক কোনোৱে সন্ধান পালে 9531462803 এই নম্বৰত যোগাযোগ কৰি চমজাই দিবৰ বাবে অনুৰোধ জনাইছে। শ্বাৰুফ আলমৰ পৰিয়ালটোৱে আৰক্ষী প্ৰশাসনৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ জনাইছে যাতে তেওঁলোকৰ নিৰুদ্দেশ হোৱা শিশুটিক পুনৰ ঘৰলৈ উভতাই আনে। অৱশ্যে এতিয়া আৰক্ষী প্ৰশাসনে এই ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব সম্পূৰ্ণ সময়তে লক্ষণীয়। ডবকাৰ পৰা ইছাক আহমেদ, গ্ল'বেল নিউজ।